Hello everyone, কি খবৰ আপোনালোকৰ? আমি গোৱাত আছো, আপোনালোকে গম পাইছে আৰু আজি আমাৰ বিয়াৰ এবছৰ হ'ল ফাৰ্ষ্ট এনিভাৰ্সাৰী আৰু আমি ভবা নাছিলো যে আমাৰ ফাৰ্ষ্ট এনিভাৰ্সাৰীটো ইমান স্পেচিয়েল ডেটত হ'ব 22/2/22 আৰু মানে এই ডেটটো আৰু কেতিয়াও জীৱনত ঘূৰি নাহিব নহয়, আমি কেতিয়াও নাপাম 22/2/22 সো উই আৰ একচুৱেলি ফৰ্চুনেট আৰু ইমান মৰম আশীৰ্বাদ আপোনালোক সকলোৱে দি আছে ছ'চিয়েল মিডিয়াত ষ্টৰি ঢেৰ এড কৰিছোঁ কিন্তু আমি বাহিৰলৈ আহিছোঁ যিহেতু অকণমান আজি আমি শ্বিফ্টটো কৰিছোঁ এঠাইৰ পৰা এঠাইলৈ এতিয়া আমি ৰিভা বুলি এখন ৰিজৰ্টলৈ আহিছোঁ বাট এনিৱেজ যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ এড কৰিবলৈ ষ্টৰি আমি দুটাই পৰাই নাই কৰিব মানে বহুতখিনিয়ে পৰা নাই ফাৰ্ষ্ট মোৰ ফোনটোৰ অকণ প্ৰব্লেম হৈছে নেক্সট আমি ঘূৰি ফুৰিছোঁ ভালে চ' প্লিজ চ' কাৰোবাৰ যদি ষ্টৰি আমি এড কৰিব পৰা নাই উই আৰ চৰি এক্সট্ৰিমলি চৰি থেংক ইউ ভেৰি মাছ আশীৰ্বাদ কৰিব আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ আমাৰ গোটেই এঞ্জেল নাম্বাৰ্ছ মানে চব 2 2nd January 2 20th September birthday 2 আৰু আজি হৈছে 22 Interesting. Anyways, love you all. Thank you so much, everyone. And stay connected. আমি পুৰা vlogs বনাই আছো আমি কোড কি কৰি ফুৰিছো হে বুলি নহয় এটা ইনফৰমেশন টাইপত যে গোৱা আহিলে কোড কি চাব পাৰি কেনেকে যাব পাৰি এভৰিথিং সো vlogs বিলাক এডিট কৰিব সময় নাই গৈ লও এডিট কৰি আপোনালোকক দেখুৱাম ইউটিউবত এটা Stay connected. Love you all. Bye. সপোনতো দি থগতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচি চাবা সপোনতো দি থগতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচি চাবা তুমি তোমার এক হৈ ৰম সদায় মোৰ উশাহ তোমাতে লীন সদায়